আপোনালোকে গম পাইছে মই ক'ত যাওঁ কি কৰোঁ কলেজ যাওঁ এইবাৰ গ্ৰেজুৱেশ্যনৰ 5th চেম ফৰ্ম ফিল আপ কৰিলোঁ এতিয়া কলেজ দিব লাগে কলেজত দিব লাগে ৰিচিপ্টটো জমা লৈ আৰু এক্সামিনেশ্যন ফিজ তো এতিয়া কলেজ যাওঁ এইবাৰ আমাৰ এই জুলাইলৈকে আৰু আছে তাৰপাছত আমাৰ শেষ সেইবাবে আজিৰ এই সকলো ফ্ৰেণ্ডৰ লগত কি কৰোঁ কি নকৰোঁ এইটো স্মৃতি হিচাপে ৰাখিবলৈ বিচাৰিছোঁ ইয়াত এখন বিয়া আছে আমি যাম বুলি ভাবিছোঁ গাড়ীত উঠিলোঁ এতিয়া বলক যাওঁ কলেজলৈ আমাৰ কলেজলৈ ফাইনেলি আমি আহি পাই গ'লোঁ এইখন হৈছে আমাৰ বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়াৰ ঘৰ আমাৰ কলেজৰ সন্মুখতে আছে সেইবাবে অলপ ক্লিপটো লৈ থলোঁ ইয়াত সকলোবোৰ থিয় হৈ আছে দোকানীজন কেতিয়া আহিব আৰু আমি ফৰ্ম ফিল আপ কৰিম জমা দিম আৰু গুচি যাম এইজনী আছে আমাৰ দীপিকা স্মাইল চোৱা এইজনী পুষ্পা ফাইনেলি আমি আহি পাই গ'লোঁ কলেজ এয়া ষ্টাৰ্ট হৈ গৈছে আমাৰ হাৰ্ড কপিবোৰ জমা দিবলৈ সকলোৱে লাইন পাতি ৰাতিপুৱাৰ পৰা সকলোবোৰ আছে আৰু লাষ্টত গৈ ময়ো থিয় হ'লোঁ আৰু থিয় হৈ ভৰি চৰি বিষাই গৈছে তথাপিও লাইনটো পাৰ কৰিব নোৱাৰি বেলেগে লৈ যাব লাইনটো এৰি গ'লে সেইবাবে ৰখি আছোঁ কেতিয়া মোৰ পালি আহে অলপকৈ ষ্টুডেণ্টবোৰ আহিবলৈ ধৰিলে আৰু পূৰা ভিৰ হৈ গৈছে ইমান ৰ'দ দিছিলে আৰু তাত থিয় হৈ থকাটো মানে সম্ভাৱনা নাছিলে সকলো কোনোবাই বহিছে কোনোবাই কি যেন আহি গ'লোঁ খিৰিকীৰ মুখত আৰু আছে বহুতমান তাৰপাছত মোৰ আহি যাব আমাৰ এৰিছা বাইদেৱে কৈছে বোলে তাই কেমেৰা কৰিব ইউটিউবত দিবি দেচোন ফোন বুলি ক'লে মই দি দিছোঁ পূৰা ভিডিঅ' কৰি আছে যোনে ভিডিঅ' কৰি আছে সেইজনী হৈছে এৰিছা আৰু সেই চশমা পিন্ধি থকাজনী হৈছে মই আৰু ইফালে নাজনীন প্ৰতিমা মানে গোটেই ফ্ৰেণ্ডছ আছে আৰু তাহাঁতে জানে ন মই ভিডিঅ' ইউটিউবত বনাওঁ বুলি সেইবাবে সকলোৱে হাই ক'ব দিছিলে আৰু কৈ দিছে এৰিছা পূৰা হাঁহি আছে মানে ইউটিউবত ভিডিঅ' দিব আৰু সকলোৱে দেখিব বুলি পূৰা ভিডিঅ' কৰি দি আছে চবকে সেই প্ৰদীপ ইছম বাহ ফাইনেলি কলেজ কপিবোৰ জমা দি আহিলোঁ এতিয়া ঘৰ যাওঁ বহুত ভোক লাগিছে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ